मासबादनि नाहेरुवा आरो एलाबारि भिसिडिसिआव गोदानै लुफुंनाय जथाय भवन आरो हारिमुआरि जौसां बेखेवदों। उदालगुरि जिल्लानि मासबादनि नाहेरुवा एलाबारि भिसिडिसिआव गोदानै लुफुंनाय जथाय भवन आरो हारिमुआरि जौसांखौ दिनै बेखेवना होयो बिटिसिनि लेङाइ गाहाय मावफुं सोद्रोमा गबिन्द बसुमतारिया। दिनै सानजौफुनि 1 रिंगायाव भैरबकुंड बियाब आरो 39 नं फासनै सेरफां बियाबनि एलाबारि आरो नाहेरुवा भिसिडिसिनि सिङाव थानाय माखासे गामिफोराव गोदानै लुफुंनाय जथाय भवन आरो हारिमुआरि जौसांखौ लेङाइ गाहाय मावफुं सोद्रोमा गबिन्द बसुमतारिया बेखेवनानै रायजो राजाफोरनो गथायना होयो। भवन आरो हारिमुआरि जौसांखौ बेखेवनानै गावनि बिबुंथियाव गबिन्द बसुमतारिया बुङो दि बिटिसिआव जौगाथायनि खामानिया गोख्रों महरै सोलिगासिनो दङ आरो जौगाथायनि खामानिफोरखौ सोलिहोबाय थानो रायजो राजाफोरनि मदद हेफाजाबनि गोनां दङ। মিছা কথাৰে বিপদে পৰিচালিত কৰিবলৈ অপচেষ্টা কৰা আমি দেখিবলৈ পাইছোঁ। তেওঁলোকে কৈ আছে যে UPPLৰ নেতৃত্বত যি চৰকাৰ, সেই চৰকাৰ একো কাম কৰা নাই আৰু এই চৰকাৰ সকলো বিষয়তে বিফল হৈছে বুলি ক'ব বিচাৰিছে আৰু কৈ আছে। কিন্তু আমি UPPLৰ যি চৰকাৰ বহি থকা নাই। আমি বিভিন্ন ঠাইত আমাৰ সমস্যা সমাধান কৰিবৰ কাৰণে কাম কৰি আছোঁ আৰু যোৱা 2 বছৰত আমি গোটেই বিটিআৰ অঞ্চলত 1000 কিলোমিটাৰতকৈ বেছি ৰাস্তা বনাইছোঁ। বিভিন্ন ডিপাৰ্টমেণ্টৰ কাম চলি আছে। আমাৰ ইৰিগেশ্যনৰ কাম চলি আছে, PNRD ডিপাৰ্টমেণ্টৰ কাম চলি আছে, WPTৰ কাম চলি আছে, স্কুল ইত্যাদিৰ শিক্ষা বিভাগৰ কাম চলি আছে। এই বছৰে আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা প্ৰতিটো সমষ্টিত নাই বুলি ক'লেও 20টা স্কুল ৰিপেয়াৰৰ কাৰণে আঁচনি লৈছে আৰু এইবাৰ প্ৰতিটো সমষ্টিত 10 crore টকাৰ ৰাস্তা বনোৱাৰ এটা লিষ্ট ইতিমধ্যে টেণ্ডাৰ ইত্যাদি হৈ গৈছে আৰু তেনেকৈ বিভিন্ন ঠাইত কাম চলি আছে। আমাৰ PNRD ডিপাৰ্টমেণ্টত আমি প্ৰতি বছৰে প্ৰায় 40 crore টকাৰ কাম কৰি আছোঁ। কোনো বছৰতে আমি কাম নকৰাকৈ থকা নাই আৰু যোৱা 2 বছৰ যিটো হিচাপ মোৰ নিজৰ সমষ্টিৰ, এই সমষ্টিত 200তকৈ অধিক আমি বিভিন্ন ডিপাৰ্টমেণ্টৰ আঁচনিৰে কাম কৰিছোঁ আৰু তাৰে এটা অংশ হিচাপে আজি আমাৰ ভৈৰৱকুণ্ড সমষ্টিৰ অধীনত আমাৰ নাওহেৰুৱা, কুকুৰভোকা আৰু পাণবাৰী এই 3খন গাঁৱত আমি কমিউনিটি হল 2টা, তাৰপিছত অপেন ষ্টেজ, কালচাৰেল ষ্টেজ 3টা ইনগ্ৰেশ্যন কৰিছোঁ আৰু অংগনৱাড়ী চেণ্টাৰ তেনেকৈ আমি ইনগ্ৰেশ্যন কৰিছোঁ। আজি একেদিনাতে 5টা অনুষ্ঠান আমি উন্মোচন কৰিলোঁ আৰু